যি মূলা বাঢ়ে দুবাটতে চিন যোৱাত বাকী লোকসভা ৰাইজে এতিয়া চুটুকা নাপাওক এইটোৱে মই ভাবো মানে মনত দুখ নাপাওক আৰু গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কেনে তেওঁ জিকিল এৰিষ্টটলে কৈছিলে যে শিক্ষিত জনসাধাৰণৰ দ্বাৰাহে সুস্থ গণতন্ত্ৰ মানে প্ৰতিষ্ঠা কৰাত সাকসেস হ'ব গণতন্ত্ৰ তেতিয়াহে সাকসেস হ'ব কিন্তু এই কথাষাৰ কিমান দূৰ বৰ্তমান যুগত মানে হৈ আছে হেতুহে খালি গম পোৱা নাই যি কি নহওক মানে ইলেকশ্যনৰ ৰিজাল্ট দিয়া দিন ধৰি মানে এনেকুৱা কথা কিছুমান চলি আছে যে কেন্দ্ৰত প্ৰধানমন্ত্ৰী কোন হ'ব বাৰু হেতু আমি গম পালোৱে কিন্তু তথাপিও মানে আমাৰ অসমতো বিভিন্ন ধৰণৰ চিন্তা চৰ্চা মানে একদম বাক বিতণ্ডা চলি আছে বিশেষভাৱে এটা চৰ্চিত আমি সকলোৱে জানো যে এটা লোকসভা সমষ্টি আছিল হেতুৱে যোৰহাট লোকসভা সমষ্টি তাক লৈ পুৰা জল্পনা কল্পনা চলি আছে কিন্তু যেতিয়াই যোৰহাট লোকসভা সমষ্টিৰ পৰা গৌৰৱ গগৈ ওলাই গ'ল তেতিয়াৰ পৰাই মানে মানুহৰ মুখত বেলেগ কথা বিশেষভাৱে বিজেপি দলৰ মানে প্ৰাৰ্থীসকলৰ মুখত বৰ বেলেগ কথা কিছুমান দেখা পোৱা গৈছে স্পেচিয়েলি মই আজি আপোনালোকলৈ লৈ আহিছো ৰূপজ্যোতি কৰ্মীয়ে কি কৈছিলে আপোনালোকৰ নিশ্চয় মনত আছে চাগে যদি নাই মই আকৌ অকমান শুনুৱাই দিছো নীল শূন্যটো আঁকি দিব পাৰো এখন নাপায় মই এতিয়া কৈ দিছো যদি বাঁহতে লিখিব লাগে আপুনি কৈ দিয়ক মই বাঁহতে লিখিম যদি কেৰাঙলিত যদি ইয়াত অকমান মই চিয়াহী লৈ লওঁ কেৰাঙলিও লিখি দিম আৰু সেই ৰূপজ্যোতি কৰ্মীয়ে আজি কৈছে যে গৌৰৱ গগৈ যে এতিয়া জিকি গ'ল কিহৰ কাৰণে জিকি গ'ল তেওঁ হেনো ভাগ্য অকমান ভাল আছিলে আৰু সেই কাৰণে জিকিলে আৰু বহুত কিবা কথা কৈছে এই সকলো বিলাক মই আপোনালোকক মোৰ এই ভিডিঅ'ৰ জৰিয়তে দেখাব চেষ্টা কৰিম আহক তেন্তে ভিডিঅ'টোৰ মাজলৈ যাওঁ গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কেনে তেওঁ জিকিল তেওঁ নিয়মতে জিকিব নালাগিছিল কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল নগাঁও আৰু ধুবুৰী এই সুন্দৰ ছবি এখন য'ত দাড়ি টুপি লুঙি থকা লোকসকলৰ সংখ্যা বেছি সাম্প্ৰদায়িক দল UDF হৈ নাথাকিল শেহতীয়াকৈ সংখ্যালঘুৰ গৰিষ্ঠ সংখ্যক লোক থকা সমষ্টি নগাঁও আৰু ৰকিবুল হুছেইনৰ বৃহৎ বিজয় ধুবুৰী সমষ্টিত এতিয়া প্ৰতিপন্ন কৰিলে যে এতিয়া কংগ্ৰেছে সাম্প্ৰদায়িক দল হিচাপে থাকিল সেইকাৰণে UDF থকা নথকা একো মান্যতা নাৰাখে এতিয়া সাম্প্ৰদায়িক দল যিহেতু কংগ্ৰেছ এই কংগ্ৰেছৰ লগতে মূল আমাৰ যুঁজ হ'ব আৰু কংগ্ৰেছক নিষেধ কৰাৰ বাবে যিটো পৰিকল্পনা আমাৰ দলৰ আৰু হয়তো বেছি সংখ্যক লোকৰে এতিয়া যদি শেহতীয়াকৈ চায় যিসমূহ বাওঁপন্থী চিন্তাধাৰা CPM CPI আৰু ক'ত CPMৰ যিমান আছে CPI যিমান আছে মাৰ্কচিষ্ট লোকসকল জড়িত হৈছে এতিয়া কংগ্ৰেছৰ লগত মানে তেনেকুৱা চিন্তাধাৰা কি এই কথাবোৰ নিশ্চয় ৰাইজে ভৱিষ্যতে গৌৰৱ গগৈ কিবা এটা ভাগ্য ভাল কেনে তেওঁ জিকিল তেওঁ নিয়মতে জিকিব নালাগিছিল কাৰণ 14টাৰ ভিতৰত 12টাই আমি জিকিব লাগিছিল দুটা অকল সংখ্যালঘু লোকসকল বিশেষকৈ বংগমূল্য মুছলমান লোকসকলৰ সমষ্টি যিসমূহ নগাঁও আৰু ধুবুৰীতহে বেছিকৈ ভোট পাইছে অসমীয়া মূলৰ মুছলমান লোকসকলে আমাক ভোট দিছে আৰু আমাৰ খ্ৰীষ্টান লোকসকলেও আমাক ভোট দিছে এয়া যিটো ছবি মই আকৌ কৈছোঁ বিভিন্ন কাৰণবশতঃ পৰ্যালোচনা হ'ব কিন্তু এইটো মূল সুঁতি লোকসকলৰ এটা আংশিক লোকসকলে কিবা কাৰণে ক্ষোভিত হৈ হয়তো ভোট দিয়া নাই পৰ্যালোচনাৰ পিছত ৰাইজে সকলোৱে দেখাই পাইছে আৰু বেছিকৈ ইয়াত বুজাবৰ ছবি লগা নাই মানে 12টাৰ ভিতৰত আমি 12টাই জিকিব লাগে দুটাহে জিকিব নালাগিছিল কিন্তু এই দুটা যে জিকিলে কংগ্ৰেছে নগাঁও আৰু ধুবুৰী এই সুন্দৰ ছবি এখন য'ত দাড়ি টুপি লুঙি থকা লোকসকলৰ সংখ্যা বেছি ইয়াত আৰু বেলেগকৈ আৰু বুজাব নালাগে এই দাড়ি টুপি লুঙি তাকো নীলা ৰঙৰ লুঙি অসমীয়া মূলৰ লোকসকলে মুছলমান লোকসকলে কিন্তু নীলা ৰঙৰ লুঙি নিপিন্ধে সেইকাৰণে এই কথাবোৰ ৰাইজে ইতিমধ্যে আৰু বেলেগকৈ বুজাব নালাগে ADM নিষেধ হ'ল বুলি ভাবে নেকি 2024 নিৰ্বাচনৰ ADM নিষেধ হ'ল কি হ'ল নাজানো লগে জন্ম পালে সাম্প্ৰদায়িক দল কংগ্ৰেছ আগৰ পৰাই আছিল এতিয়া আৰু বেছিকৈ মানে এই ষ্টেম্পটো লাগি পৰিল আমিও একো সজাব লগা নাই ৰাইজ ইতিমধ্যে ছবিখনে আহি পৰিছে আজমলৰ দুৰ্গ থকা তিনিবাৰকৈ জিকা তাকো 1 লাখ 2 লাখ নহয় 10 লাখতকৈ অধিক ভোটত জয়ী হোৱা এইটোৱে ছবিয়ে ওলাই পৰিলে আৰু বেলেগকৈ ছবি অনা নাই আমাৰ পৰ্যালোচনা হ'ব আৰু যদি আমি ভালধৰণে ভোটৰ সংখ্যা চাওঁ 1.5 লাখতকৈ অধিক সংখ্যালঘু লোকসকলৰ তাত আছিলে ভোটাৰৰ জনসংখ্যা যোৱা লোকসভাত আৰু তাৰে যদি আমি চাওঁ গৰিষ্ঠ সংখ্যক মুছলমান আৰু খ্ৰীষ্টান লোকসকল আছে খ্ৰীষ্টান লোকসকলে আংশিক আমাক ভোট দিছে অসমীয়া মূলৰ লোকসকলে ভোট দিছে গৰিষ্ঠ সংখ্যক হয়তো সংখ্যালঘু লোকৰ ভোট আমি পোৱা নাই সেইটো এটা মূল কাৰণ হ'ব পাৰে সেইকাৰণে যোৰহাট লোকসভা সমষ্টি এইটো মূল সুঁতি লোকসকল আমাৰ লগত আছিল আৰু আজিও আছে আংশিক মই আকৌ স্বীকাৰ কৰিছোঁ আংশিক লোকসকল বিভিন্ন কাৰণবশতঃ কিবা কাৰণে চাগে আমাক বেয়া পাইছে বা আমাক অকণ ভুল বুজিছে এইবোৰ পৰ্যালোচনা হ'ব কিন্তু আমাৰ বিশ্বাস আছে যে 26 চনত যিটো ভাৰতৰ ছবি কংগ্ৰেছে কৈছিলে চৰকাৰ গঠন কৰিম এখোৱাই নাপালে বেচাৰগিৰা
বেয়াই লাগে এশই নাপালে বেচাৰকেইটাই এশই নাপালে বেয়া লাগে দুখ লাগে গৌৰৱ গগৈ কৈ আছিলে চৰকাৰ গঠন কৰিম বুলি চৰকাৰ গঠনটো দূৰৰ কথা এশই নাপালে গৌৰৱ গগৈলেও বেয়া লাগে এতিয়া তেওঁ সপোন দেখি আছিলে মন্ত্ৰী হ'ম ৰঙালাইত ঘূৰিম এতিয়া মন্ত্ৰী হ'ব নোৱাৰে বেয়াও লাগে কি ক'ব আৰু উপায়তো নাই কিন্তু আকৌ মই কৈছো তেওঁ সাংসদ হ'বই নালাগিছে তেওঁ শেহতীয়াকৈ মৰিনী সমষ্টিৰ মৰিনী মিনি PHC আৰু মৰিনী CHC 30খন বিশ্বনাথ হস্পিটেল গ্ৰাম্য অঞ্চলৰ লোকক ঠগবাজ কৰি মনে মনে আনি ফাৰ্ম টু ফুড NGO যোগেদি দুটা গ্যাৰেণ্টিকেড নথকা অক্সিজেন কনচেন্ট্ৰেটৰ দি কাগজ পত্ৰ নাই কিমান টকা লৈছে 10,000 20,000 ক'ব নোৱাৰি বেয়া হলে কাক ভাল কৰিব দিব ক'ব নোৱাৰি তেনে মেচিন দি পেলাই ভোটাৰ ৰাইজক যে ঠগা আৰম্ভ এতিয়াৰ পৰা কৰিলেই যি মূলা বাঢ়ে দুবাটত আছিল যোৱাত লোক ৰাইজে এতিয়া চুটুকা নাপাওক এইটোৱে মই ভাবো মানে মনত দুখ নাপাওক